জীৱনত জানে বাৰে মই ডাঙৰ ভুল কৰিলোঁ সেয়াই হ'ল অন্তৰ খুলি তোমাকে ভাল পাইছিলোঁ চিৰদিন তুমি ৰবা বুলি বুকুৰ মাজত শুঞ্জনি হিয়া যিমান মৰম আছিল সকলো দিলোঁ ঢালি আয়া কি হলো ইমান তেৰেদি কৰি আছে কি হলো বাপি ইমান তেৰেদি কৰি আছ যে মাষ্টৰ জীয়াকে বাদ দিলে নেকি তোক নাই ভাই আজি 5 দিনমান হ'ল গা ধোৱা নাই বুজিছ না ঠাণ্ডাতে কেনেকৈ ধুম তাকে ভাবি আছোঁ ইউ বেটা মোৰ নিচিনাই মই পাৰফিউম মাৰি আহিছোঁ নহয় তোক দি আছোঁ তই ফাফৰে ধৰা 5 দিনলৈ গা ধোৱা নাই কেনেকৈ আছ মইচোন একদম নাংকা এই বাদ দে তুমি মিছা কথা নকবি তইও গা নোধোৱা ঠাণ্ডাত মই কি নাজানো নেকি তোৰ কথা ক'ব আহিছ তহঁতে হ'বলৈ ইয়াতে বহি আছ হেৰৌ মই তহঁতকে বিচাৰি ফুৰিছিলোঁ কিন্তু কিয় খুৰা ঐ হৰিপুপা বোলে যোৱাকালি কোনোবাই ৰাতি বৰ বেয়াকৈ কোবালে তাকে তহঁতে খবৰ পাইছিলো নে তহঁত দুটাক ক'বলৈ আহিছিলোঁ যা খবৰ এটা লৈ আহগৈ যা ভালে কৰিলে খুৰা আমি খবৰটো পোৱা নাছিলোঁ আমি যাওঁ বাৰু আপুনি গৈ থাকক যাওক আজি পৰা ৰাতি কতো নাজাঙাই ভাল বেয়া মাউণ্ট দিছে একদম পিঠে চিঠে বিষ হৈ আছে আয়া বহুত বিষে শুব নঙে ঐ হৰি সেই ক'ত মই লৈ সেই ইয়াৰ ভিতৰলৈ মই যাবা নঙে মোক বেয়া মাৰ দিছে ভিতৰলৈ তহঁত দুটা আহিছ বৈ মই একদম বেয়া মাৰ দিছে মোক উঠিবা নঙে মই এতিয়া তোৰ এইবিলাক কেনেকৈ হ'লে হৰি মই তাক একদম খুদাই দিওঁ এনেও জীৱত যোৱা একদম কাকো মাৰিব নাপায় গা চা খজুৱাই আছে মই তাক একদম তোক যি অৱস্থা কৰিছোঁ তাতকৈ বেয়া অৱস্থা কৰি দিম তাক সেই তোৰ বডি গাত নে চাল বাকতে সি আকৌ বডি দেখুৱাই বাদ দে এই বাপি একে খুচাই একে মুণ্ডা ছিঙি যাব কথা ভালকে কবি তোক মই ভয় খাই আছো নেকি সেই এহাল বাদ দিয়া তহঁতৰ কাজিয়া শুন মোৰ কি হৈছিল গাঁৱৰ সিটো পাৰে থকা মই মোৰ মাহীৰ ঘৰলৈ গৈছিলোঁ তাৰপাছত আহি থাকোঁতে মোৰ এনেকুৱা অনুভৱ হ'ল যেন মোৰ পিছৰ ফালে কোনোবা আহি আছে মই পিছৰ ফালে ঘূৰি চাই দেখিলোঁ কোনো নাই এই বাদ দে বুলি গুচি আহিলোঁ আহি বৰুৱা বামুণ গাঁৱৰ সেই কবৰস্থানখনৰ ওচৰতে এটা ভূতে মোক এনেকুৱা মাৰ দিলে নহয় এই হৰি ক'ত যাৱ তইতো মোৰ পৰা 2 কণমান খাই যাব লাগিব মোক নামাৰিবি ঐ হৰি তই কি কৈছ তোক ভূতে মাৰিলে মই যাওঁ দে তহঁতে থাক হয় কিয় তই ভয় খাইছ নে কিয় এই বেটা গলিয়ে সেইখন কলিজালৈ তই আকৌ জিমত যায় বডি বনাইহি চাল্লা ভয় পাদৰা এই হৰি বাদ দে চব কথা ইমান দিনৰ মূৰত কৰোণা চৰোণা গ'ল এতিয়া স্কুল খুলিব বোলে কাইলৈ তই যাবিনে নাই যামই ভাই ইমান দিন হ'ল বগীক নেদেখা তাই দাদাকে দম দিয়াৰ পৰা তাক লগে কৰা নাইও দে হ'ব দে তইও বগীক দেখিবি আৰু ময়ো মাষ্টৰ জীয়েকক লগ পাম মই এতিয়া যাওঁ দে তই শুই থাক দে হ'ব দে তই যা মই শুই থাকোঁ কাইলৈ স্কুলত লগ পাম দে যা বাই গুড নাইট বগী ক্লাছত যা আৰু ঘৰলৈ গুচি যাবগৈ আৰু যদি হৰিৰ লগত কথা পতা দেখোঁ কালি তাক মই কি পিটিছোঁ আৰু বেয়াকৈ পিটিম গতিকে সাৱধান হ'ব দাদা মই ক্লাছ কৰিম আৰু ঘৰলৈ গুচি যামগৈ তুমি তাক একো নকৰিবা না চালা যে স্কুলত যাব বগীক এবাৰো দেখা নাপালোঁ কি কথা ৰে হৰিদা কথা এটা হ'ল নহয় কি কথা কৈছোঁ তো কচোন ক হৰিদা তই যে কৈছিলি তোক কালি ভূতে মাৰা বুলি বোলে তোক কোনো ভূতে মাৰা নাছিলো সেয়া বগী দাদাকেহে মাৰিছিলে তোক মই নিজ কাণেৰে শুনি আহিছোঁ কি সঁচাই কৈছ নে তই পিতা শপত খাই কৈছোঁ হৰিদা মই নিজ কাণেৰে শুনি আহিছোঁ বাৰু তই এতিয়া যাগৈ যা তই এইটো কথা কাকো নকবি দেই হ'ব হৰিদা চাল্লা শহুৰৰ পুতেক জেঠেৰিকা বাচ্চা তই মোক মাৰিছ তোক মই চাই আছোঁ নমস্কাৰ বন্ধু বান্ধৱীসকল যদি তোমালোকে মোৰ চেনেলটো চাই ভাল পাইছা অনুগ্ৰহ কৰি আমাৰ চেনেলটোক লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিবা আৰু এটা কথা বন্ধুসকল যদি তোমালোকে অতি সোনকালে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নিদিয়া নহয় মই তোমালোকক এয়া কিন্তু পাৰ্টি নিদিম বাই আকৌ আহিম এটা নতুন ভিডিঅ' লৈ চাই থাকিবা আমাৰ চেনেলটো